আমি দুৰ্ভাগ্যজনক যেহেতু আমাৰ গোলামাখাৰ যিটো ৰাস্তাৰ মাজেদি বৈ যোৱা এখন খাহী ডুং বুলি এটা নদী আছে, সেই নদীখন আমি বহুত বছৰ ধৰি আমি সাধাৰণ বাঁহৰ দলং নিৰ্মাণ কৰি আমি পাৰ হৈ থাকিব লগা হয়। কিন্তু সৌভাগ্যক্ৰমে আমি ভাবিছিলোঁ যে যোৱা 16-17 চনতে যিটো মানে আমাৰ এই খাহীডুং নদীৰ ওপৰত যি দলংখন এটি দেইমাৰী আৰু ৰিহন দেইমাৰীৰ আমোলতে মানে আমাৰ চেংচন হৈছিল, সেইমতে আমি সৌভাগ্যভাৱে আমি যোৱা 2019 চনৰ পৰা এইখন দলং মানে নিৰ্মাণ কৰা হৈছিল। কিন্তু এনেকুৱা দুৰ্ভাগ্যজনক হ'ল যে আজিলৈকে মানে এতিয়ালৈকে মানে কৃতকাৰ্যতা হ'ব পৰা নাই। এনেকুৱা লেহেম গতিত মানে দলংখনৰ কাম কৰি আছে, আমি ভাবি নাপাওঁ। আমি কমপ্লেইন দিলেও আমাৰ কমপ্লেইনবিলাক মানে নুশুনা এনেকুৱা। গতিকে আমি আজি বাধ্যত পৰিছোঁ যে কেতিয়া মানে উপকৃত হ'ব দলংখন। এনেকুৱা যে মানে গাঁৱৰ ৰাইজবাসীয়ে মানে বেমাৰী আদিবোৰ অনা নিয়াৰ কষ্ট, আৰু এতিয়া স্কুল খুলিছে, স্কুলত মানে ল'ৰা ছোৱালীবিলাক অহাৰ কাৰণে কষ্ট, আৰু যেতিয়া ধাৰাসাৰ বৰষুণ দিয়ে তেতিয়াতো আৰু প্লাৱিত হৈ ফালে দলংখন ভাঙিয়ে যায়, তেতিয়া আমি ষ্টপ হৈ বেলেগ ৰাস্তাইদি মানে অহা যোৱা কৰিব লগা হয়। তেনেকৈ মানে আমি বহুতো মানে দুখ ভোগ কৰিবলগীয়া অৱস্থাত আজি আছে। কিন্তু আমি আজি অৱগত কৰি আছোঁ, কিন্তু যিমান কৰিলেও আমাৰ ঠিকাদাৰবিলাকে বা ডিপাৰ্টমেণ্টে আমাৰ কাণ সাৰ মানে নকৰে, নুশুনে। এনেকুৱা আজি বাধ্যত পৰি গৈছোঁ। আমি আজি সমবেত হৈছোঁ, কি কৰাটো ভাল হ'ব। গতিকে আমি উপায়টো নাই। আমি ডিচিক আজি উপায় নাপায়, যিটো ডিপাৰ্টমেণ্টে আজিলৈকে কামটো সম্পূৰ্ণ কৰা নাই, যিহেতু উপকৃত কৰি দিয়া নাই, যিহেতু আমি উপায় নাই। এতিয়া ৰাইজবাহীৰ পৰা আমি চহী লৈ ফালে আমি ডিচিক আমি অৱগত কৰিব বিচাৰিছোঁ, আৰু আমি কৰিমেই। আৰু পৰাপক্ষত আমি ডিচিও যদি কোনো একশ্যন নলয়, তেতিয়াতো আমি আৰু ৰাইজ হিচাপে কিবা এটা মানে ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম। সেইকাৰণে আমি আজি একত্ৰিত হৈ ফালে আমি ডিচিৰ কাৰ্যালয়লৈ যাম।